হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মোৰ খবৰ ভালে। আজি বহুত দিনৰ মূৰত এটা ব্লগ লৈ আহিছোঁ। বহুত দিন হৈ গ'ল মই ব্লগ দিয়া হোৱা নাই, যিহেতু টাইম নাপাওঁ, কলেজ থাকে। আৰু আজি ৰাতিপুৱা টাইমত বৰষুণ দিছিলে, সেইটো কাৰণে কলেজলৈ নগ'লোঁ। যাম বুলি লৈছিলোঁ দেই, গা চা ধুলোঁ, ভাত পানী খালোঁ, কিন্তু যাব মন নগ'ল, ইমান ঠাণ্ডা লাগিলে। সেইটো কাৰণে কাপোৰ লৈ শুই আছোঁ ঘৰতে। আৰু মোৰ ব্লগটো তেতিয়াহ'লে চাই থাকিব দেই। সেইজনী মই হয়, দেখুৱাই দিছোঁ। আমাৰ আৰ্চিখন দেখিছেনে? গোটেই ফুটে নধৰা হৈ আছে। এইবোৰ আমি বিহু নাচিব যোৱা ফুট লগাই লগাই ইয়াতে থৈ দিওঁ। এতিয়া বাহিৰত অকণমান ওলাই আহিছোঁ। চোতালখন চফা হৈ গ'ল। এইবোৰ দেখিছেনে? গোটেই চোতালখন চফা হৈ গ'ল, বৰষুণ দিছিলে যিহেতু। এইবোৰ মোৰ ফুলবোৰ দেখুৱাই দিছোঁ। মই ফুলবোৰৰ নাম নাজানো, কিন্তু মই ভাল লাগে ফুলবোৰ, সেইটো কাৰণে এনেদৰে ৰুই থওঁ। ঢেৰ আছে দেই ফুল মোৰ, এইয়া ফুলে ফুল কৰি থৈছোঁ। এইবোৰ পদিনা হয়, পদিনা ঢেৰ আছে মোৰ ঘৰত। তাৰপাছতে এইবোৰ মাহঁতে খেতি কৰিছিলে, সেইফালে কাপোৰ মেলি থোৱা আছে পিছফালে। এইবোৰ গোটেই মানে গোটেই কিবা কিবি চব্জি আছে, ভেন্দি, এইবোৰ ধনিয়া, লাইশাক, এনেকৈ ৰঙালাও, কোমোৰা, চব চব্জি আছে। সেইফালে আমাৰ এইটো আগতে ভাড়াঘৰ আছিলে, ভাঙি পেলালে। এইখিনিতো আগতে ভাড়াঘৰ আছিলে দেই, ভাঙি পেলালে। বনাব লাগিব এডোখৰত আমাৰ ঘৰটো, সেইটো কাৰণে চব ভাঙি পেলাই নি অকণমান কেইদিনমানৰ কাৰণে খেতি কৰিছে। সেইখন আমাৰ গাড়ীখন দেখুৱাই দিছোঁ। চাই থাকক। ঘৰত অকলে অকলে থাকি আমনি লাগিছে, মাও নাই, মা গোটলৈ গ'ল। কিবা এটা খাবলৈ মন গৈ আছে, এতিয়া আনিবলৈ যাম। কিবা এটা খাবলৈ মন গৈছে। এইকেইটা লৈ আহিলোঁগৈ, মিমি আৰু কুৰকুৰি চানা পেকেট লৈ আহিলোঁগৈ, মিমি, চানা আৰু কুৰকুৰি এপেটি। এতিয়া পিঁয়াজ কাটি খাম মই। খাই হৈ গ'ল, এতিয়া আৰু কি কৰোঁ চাই থাকিব। এতিয়া সেই চটৰ ওপৰলৈ যাম, বহুত দিন হৈ গ'ল যোৱা নাই। আমাৰ দোকান আছে মানে, এইবোৰ দোকানখিনি মানে দোকানবোৰৰ ওপৰৰ শ্বৰ্টখন লৈ যাম। বহুত দিন হৈ গ'ল যোৱা নাই, চাই থাকক। নাই দেখিছেনে? জখলাডাল ভাগি গ'ল। এনেকৈ এতিয়া উঠি যাম মই ওপৰলৈ, চাই থাকক দেই। উঠি ল'লোঁ, চাই থাকক। এতিয়া ওপৰলৈ গৈ আছোঁ, বহুত দিনৰ মূৰত আহিছোঁ ইয়ালৈ। কিমান ধুনীয়া চাওকচোন, ভিউটো বহুত ধুনীয়া হৈ আছে ভিউটো। সেইটো আমাৰ বৰ্তা ঘৰ হয়, ডাঙৰ বৰ্তা ঘৰ। এইটো হৈছে আমাৰ সৰু বৰ্তা ঘৰ, সিহঁতৰ এইটো পানী টেংকি বনাই আছে। আৰু এইটো আমাৰ ঘৰ। আমাৰ ঘৰটো কেঁচা বাৰু,
এয়া ওপৰতে এনেকৈ শিলগুটি পেলাই থোৱা আছে। আমাৰ ঘৰটো বনাব লাগিব। পানী জমা হৈ আছে। এতিয়া মই আপোনালোকক মানে ভিউটো দেখুৱাই দিছোঁ। চব কিমান ধুনীয়া ভিউটো দেখিছে। ডাৱৰ ডাৱৰ হৈ আছে গোটেইখন। মেৰাপানীখন দেখুৱাম দেই ওপৰৰ পৰা কেনেকুৱা লাগে চাবলৈ। চাই থাকিব ৰ'ব, দেখুৱাই আছোঁ। চাব দেই, সেয়া মেৰাপানীখন দেখুৱাই দিছোঁ চব। এইবোৰ ওপৰত কিবা মানুহে কাম লাগি আছে। সেয়া দেখুৱাই দিছোঁ। আজি ভিউটো বহুত ধুনীয়া হৈ আছে দেখিছেনে। সেয়াই আছিলে মেৰাপানীখন, দেখুৱালোঁ। বহুত দিনৰ মূৰত আহিছি, ওপৰলৈ আহিছোঁ। গোটেই ওপৰখন জংঘল হৈ গ'ল, দেখুৱাইছোঁ চাব। দেখিছেনে, গোটেই লতা বগাই মানে অৱস্থা নাইকিয়া হৈ আছে। ভিউটো কি ধুনীয়া লাগিছে দেখিব ন। এইবোৰ চাওকচোন, গোটেই মানে ইয়াতে ৰছী বান্ধি থোৱা আছিলে। আগতে আমি ইয়াত কাপোৰ মেলোঁ হ'লে, তো এতিয়া কাপোৰ নেমেলা হৈ গ'ল। সেইফালে জেগা থকা দেখি আমাৰ বাৰীখন চক দেখুৱাই দিছোঁ। গোটেই জংঘল হৈ গৈছে। এইবোৰ তামোল, সেইবোৰ দেখিছে কিমান ডাঙৰ কচু গছ, পাতখিলা ইমান ডাঙৰ, গোটেই জংঘল হৈ গ'ল পাই। এইবোৰ গোটেই আমি আগতে ইয়াতে মানে ওপৰতে বেছিকৈ থাকোঁ হ'লেতো, সেইটো কাৰণে লেতেৰা হৈ আছে। যি টি খাই মেলি পেকেট চেকেট পেলাওঁ। মোৰ মুখত ঢেৰ গুটি উঠিছে, এইবোৰ দেখিছেনে। কি কৰিলে যে যাব আৰু। এতিয়া চাই থাকক এনেদৰে মোৰ ব্লগটো। ইয়াতে অলপ টাইম বহিছোঁ, যিহেতু বহুত দিনৰ মূৰত ওপৰলৈ উঠিছোঁ। নহাই হ'লোঁ, আহিব মন নাযায়। অকলে অকলেনো কি কৰিম ইয়াত, আমনিও লাগে, বৰ লাগে। তো বহুত দিনৰ মূৰত আহিলোঁ, দেখুৱাই দিলোঁ আপোনালোককো। ইয়াৰ ওপৰত মানে চটখনৰ ওপৰত দোকান বনাব আৰু বেছিদিন নাই। দেখুৱাম আপোনালোকক মই দেই। ইয়াতে দোকান বনাব, তেতিয়া এইবোৰ মানে চব চাফা হৈ যাব। এতিয়া গোটেই মানে ইয়াতে কি কয়, এইটো শেলাই হৈ গৈছে। যিহেতু বৰষুণৰ পানী পৰি থাকে ন, তো সেইটো কাৰণে গোটেই শেলাই হৈ গৈছে। আৰু বেছিদিন নাই দোকান বনাব নহয়, তো তেতিয়া মানে চৰ্টৰ ওপৰত আৰু দোকান বনাব। তো দোকানখিনি দেখুৱাম কেনেকৈ কি বনায়। তো চাই থাকিবা আৰু মোৰ ব্লগটো। এতিয়া ঘৰলৈ যাওঁগৈ, হৈ গ'ল যিহেতু। ওপৰখন দেখুৱালোঁ আপোনালোকক, বহুত দিনৰ মূৰত আহিলোঁ, চব দেখুৱালোঁ। এতিয়া ঘৰলৈ বুলি মানে তললৈ যাওঁগৈ, আমনি লাগিছে ইয়াত অকলে অকলে বহি। গোটেই এইবোৰ শেলাই হৈ গৈছে, দেখিছেনে। বৰষুণৰ পানী যিহেতু পৰে, ওপৰত একো নাই, তো সেইটো কাৰণে এইবোৰ গোটেই শেলাই হৈ গৈছে বৰষুণৰ পানী পৰি পৰি। এতিয়া তললৈ যাওঁগৈ। এইডোখৰ জাপ মাৰিব লাগিব। এইকেইটা আমাৰ ভাড়াঘৰকেইটা দেখুৱাই দিছোঁ। গোটেই মানুহখনে কি কিনো মেলি থৈছে। সেয়া মাও আহি গ'ল, গোটৰ পৰা বহি আছে। এতিয়া নামি যাম। নামি মেলি আহি গ'লোঁ এনেদৰে। তাৰপিছত বহি আছোঁ ওপৰৰ পৰা নামি। সেয়া গোটৰ পৰা আহি গ'ল মা। তাৰপিছত এনেদৰে অকণমান সময় বহাৰ পাছতে মা গ'ল ভেন্দি ছিঙিবলৈ, যিহেতু দেখুৱাইছিলোঁ অথনি আপোনালোকক মায়ে খেতি কৰা। তো চাওঁগৈ ব'লকচোন কিমান ভেন্দি পাইছে। ওইজনী মা দেখিছেনে, ভেন্দি ছিঙি আছে। চাওঁগৈ ব'লক কিমান ভেন্দি পাইছে। এইয়া পালে, দেখিছেনে, আৰু ওলাব ইয়াতে ভেন্দি। এইয়া ছিঙি আছে। এইবোৰ অকণমান অকণমানকৈ ধনিয়া ওলাইছে। এইবোৰ দেখিছেনে ধনিয়া, তাৰপিছতে সেইবোৰ লাই শাক। সেয়া অমিতা লাগি আছে সেইকেইটা। তাৰপাছতে পালেং শাক দেখুৱাম ৰ'ব। এয়া পালে,
তাৰপাছতে পালেং শাক দেখুৱাম ৰ'ব দেই। পালেং শাক বেছি নাইগৈ, সেয়া পালেং শাক অলপ অলপ আছেগৈ আৰু সেয়া দেখুৱাই দিলোঁ। এয়া ৰঙালাও লাগিছে দেখিছেনে, সেইটো এটা সেয়া ৰঙালাও এয়া লাগিছে। চাই থাকক এনেদৰে মোৰ ভিডিঅ'টো। এয়া পালে ভেন্দি ছিঙি বনাবলৈ নিলেই, দেখুৱাম চাই থাকিব দেই মোৰ ভিডিঅ'টো। ছিঙি আনি কাটিলেই, বহুত নোলায় যিহেতু সদায় ছিঙি থকা হয়। আজি এইকেইটা পালে, এতিয়া বনাব চাই থাকিব আৰু। ভেন্দি আৰু আলু মিক্স কৰি পিনে এতিয়া বনাব, জুইত বনাব দেখুৱাম, আপোনালোকে চাই থাকিব দেই। এয়া দেখিছে নহয়, সদায় ছিঙি থকা হয়, সেইটো কাৰণে কেইটামানে পাইছে ভেন্দি আজি। এয়া হৰলিক্স এগিলাচ খাই লওঁ, হৰলিক্স লাগি আছে দেখিছেনে এইবোৰ। ইফালে কেৰাহীও পাতিলে মায়ে চব্জি বনাবৰ কাৰণে। কিমান দপদপকৈ জুই জ্বলিছে চাওকচোন। চব্জি মানে ভেন্দি বনাবৰ কাৰণে কেৰাহীও পাতি ল'লে, এয়া তেলো ঢালিলে। মই হৰলিক্স খাই আছোঁ। এয়া ভেন্দি আৰু আলু ভাজি বনালেই দেখিছেনে, বনাই আছে। তাৰপাছতে এয়া আমলেট বনাইছে, এনেদৰে খাম আৰু। দেখিলে সেয়া মায়ে বনাইছিলে ভেন্দি আলু ভাজি, তাৰপাছতে ডিম আমলেট বনাইছিলে আৰু সেয়া ভাত খাই ল'লোঁ ধুনীয়াকৈ চব্জি সৈতে। তাৰপিছত আজিলৈ ভিডিঅ'টো ইমানতে মই সামৰিছোঁ। আকৌ নেক্সট এটা ব্লগত লগ পাম। আজিলৈ আহিছোঁ তেন্তে, বাই।